মানে হাবুংখনটো 1228 খ্ৰীষ্টাব্দ চাউলুং চুকাফা আহি ইয়াতে ৰাজধানী পাতিছিলে। তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই নিউ ব্লগ। আই হোপ আপোনালোক সকলো ভালে আছে। আৰু আজি আছোঁ মই হাবুং, মানে ধেমাজি ডিষ্ট্ৰিক্টৰে হয়, ধেমাজিতে হাবুং বুলি এইটো চাব হাবুঙত। আৰু এইটো হৈছে মেইন এণ্ট্ৰি। তো ব'লক হাবুঙৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এই জেগাডোখৰ হৈছে মানে ধেমাজি ডিষ্ট্ৰিক্টৰে আৰু আহোমৰ, মানে কি মই এইটো ভালদৰে নাজানো, মই সুধিম বাৰু কাৰোবাক। তো এইটো এটা মন্দিৰ হয়, দেখাই আছোঁ আপোনালোকক, যাই আছোঁ। আহি পালোঁ, এইটো মন্দিৰ। আৰু এইবোৰ চাওক ড্ৰেগন, ৱাহ, সোণৰ নে কিহৰ নাজানো, ড্ৰেগন চাওক। যিবাডাল এইটো কি মুৰ্গী। তো ভিতৰলৈ ব'লক, ইফালে যাম। ধুনীয়াকৈ ইয়াতে ফুল চুল দি কেনে সজাবলৈ চেষ্টা কৰিছে। আহোমসকলৰ দ্বিতীয় ৰাজধানী হৈছে হাবুং এয়া। আৰু তেওঁলোকৰ ৰজা দিনৰে কিবা বিশ্বাস আছে যে ইয়াতে হাঁহ মুৰ্গী বলি দিয়ে। আৰু ইফালে আছে নামঘৰ টাইপ, আৰু ইফালে আছে মানে বহুতকেইটা ভাগ আছে ইয়াতে। তো ইয়াতে মানে মুৰ্গী চৰাই আৰু হাঁহ কুকুৰা সেইবোৰ মানে বলি দিয়া হয়। আৰু এতিয়া প্ৰত্যেক বছৰে বছৰে মেডাম মেফি পালন কৰে। আৰু মই জানিব পৰা মতে হাবুং মানে হৈছে আহোমৰ দ্বিতীয় ৰাজধানী হাবুং। আৰু আহিলোঁ ফুৰিবৰ কাৰণে, ধেমাজিতে আছে যিহেতু, আমাৰ আলহী ঘৰৰ ওচৰতে হয়, সেইকাৰণে আহিলোঁ ফুৰিব আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু হাবুঙৰ টোটেল মাটিকালি হৈছে 285 বিঘা মাটিৰে আগুৰি আছে হাবুঙত। মই মানে হাবুংখনটো 1228 খ্ৰীষ্টাব্দ চাউলুং চুকাফা আহি ইয়াতে ৰাজধানী পাতিছিলে। কিন্তু চুকাফাই খুব বেছি 3 বছৰ কাল থাকি গুচি গ'ল। তাৰপিছত চুকাফাই যাক পূজা কৰিছিলে চুমদেৱ বিগ্ৰহ, সেই বিগ্ৰহ ইয়াৰ পৰা উঠাই নিনিলে, থাকি গ'ল। কিন্তু হাবুংখন জৰাজীৰ্ণ অৱস্থাত পৰি থাকিলে। সেইটো 1990 চনত পুনৰ উদ্ধাৰ হ'ল। আৰু উদ্ধাৰ হোৱা দিনৰ পৰা ইয়াত সম্পূৰ্ণ মাংগলিক কৰ্ম টাই ভাষাৰে পৰম্পৰা চলি আছে। আৰু ফুৱালুং তত্ত্ব দৰ্শনৰ ৰীতি নীতিয়ে টাই ভাষাৰে ইয়াৰ মাংগলিক কৰ্ম সম্পূৰ্ণ চলি আছে। আৰু সেই 1990 চনৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিতৌ হাজাৰ হাজাৰ ৰাইজ ইয়ালৈ আহে, যাক যি লাগে তাকেই দিছে। আজি কোনোবাই ভেলুত ভাল নোহোৱা মানুহটো আহিছে, তেওঁ ভাল হৈছে। কোনোবাই বিয়া বাৰু পাতিছে, 20 বছৰ সতি সন্তান নাই, তেওঁ আহিছে, তেওঁ সতি সন্তান পাইছে। কোনোবা ছোৱালী 20 বছৰ তুলনি বিয়া হোৱা নাই, তেওঁ আহিছে, তেওঁ তুলনি বিয়া হৈছে। কোনোবা মাত নফটা ল'ৰা এটা আহিছে, তেওঁ মাত ফুটিছে। কোনোবা লেঙেৰা এটা আহিছে, তেওঁ ভাল হৈছে। এশাবুৰি সমস্যা হাবুঙৰ দেৱে অসমৰ শদিয়া বা ধুবুৰীলৈকে ৰাইজক প্ৰদান কৰিছে। আনকি যে যিমানবিলাক তৰুণ গগৈ দিনৰ পৰা মন্ত্ৰী, সাংসদ, বিধায়ক MLA হৈছে, সকলোৱে ইয়াতে আশীৰ্বাদ লৈ লৈ হৈ গৈ আছে। আৰু এতিয়ালৈকে 1990 চনৰ পৰা যিমানবিলাক মাংগলিক কৰ্ম কৰা হ'ল, তেতিয়াৰ পৰা এতিয়ালৈকে আমি হিচাপ কৰিলোঁ যে 50জনৰ ওপৰত অসমত DC হৈছে ইয়াতে আশীৰ্বাদ লৈ, 200জনৰ ওপৰত SP হৈছে। আৰু কোনে ক'ত কিমান চাকৰি পাইছে তাৰ হিচাপ নাই, খতিয়ান নাই। কিন্তু পূজা দিবলৈ আহোঁতেহে আমি জানো যে ইয়াতে আশীৰ্বাদ লৈ আমি আমুকটো চাকৰি পালোঁ। গতিকে বিভিন্ন প্ৰান্তৰ, বিভিন্ন ঠাইত, বিভিন্ন ৰাইজে বিভিন্নভাৱে ইয়াৰ পৰা উপকাৰ পাইছে। সেয়ে হ'ল কি, আমাৰ চুকাফাই যাক পূজা কৰিছিলে সেইসকল দেওকে আমিও পূজা কৰি আছোঁ। ইয়াতে প্ৰথম এখন চাকি দিওঁ ফ্ৰা টু চিং ফ্ৰং হুং, অৰ্থাৎ নিৰাকাৰ নিৰবিচ্ছিন্ন দেও। দ্বিতীয়খন চাকি দিওঁ কাক, লাংকুৰি, 3 তলিকৰ অধিকাৰী, তেওঁ তলতো থাকে, মধ্যতো থাকে, ওপৰতো থাকে। তাৰপৰা 3 নম্বৰখন দিওঁ কাক, যা চিং ফা, সৰ্ববিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী, যাক নহ'লে আমি মগজুৰে কালচাৰ কৰিব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, সেই সৰস্বতী মাক দিওঁ। তাৰ 4 নম্বৰত দিওঁ কাক, আই লেংদিন, অৰ্থাৎ ধৰিত্ৰী, যিখন পৃথিৱীত আমি চলন ফুৰণ উৰণ বৰণ গতন গমন কৰি ফুৰিছোঁ, সেই ধৰিত্ৰী মাক আমি চাকি এখন দিওঁ। তাৰপিছতে কাক দিওঁ, খাও খাম, অৰ্থাৎ জলদেৱতা, জল নহ'লে কোনো জীৱ জীয়াই থাকিব নোৱাৰে, তাৰ কাৰণে জলদেৱতাক আমি এখন চাকি দিওঁ। তাৰপিছতে কাক দিওঁ, মুটকুম টাইকুম, অৰ্থাৎ সূৰ্য দেৱতা, যি সূৰ্যই পোহৰ পেলাই পৃথিৱীখন সুন্দৰ কৰি আহিছে, তাৰ কাৰণে সূৰ্য দেৱতাক আমি এখন চাকি দিওঁ। তাৰপিছতে দিওঁ চিত চামলাম, অৰ্থাৎ চন্দ্ৰ অধিপতি, তেওঁ ৰাতি পোহৰ দিয়ে, তেওঁকো আমি এখন চাকি দিওঁ। তাৰপাছতে আমাৰ 33 কোটি দেৱতা এজন গুৰু আছে, সেইজনে হৈছে জাংচাই হোম। আৰু
জাংচাই আহোমে এটা পদবী নিজৰ হাতত থৈছে, সেয়ে হৈছে কি 8 লাখ বটপাতৰ অধিকাৰ। যেতিয়া পৃথিৱীৰ ধাৰাসাৰ বৰষুণ দিয়ে তেতিয়া তলত বেয়া দেৱতা দেখিলে অপৰ দেৱতা দেখিলে জাংচাই আহোমে বজ্ৰপাত মাৰি পেলায়। সেই জাংচাই আহোমকো আমি এখন চাকি দিওঁ। তাৰপিছতে আমি আৰু এখন চাকি দিওঁ কাক? ৰাখিন বাখিন, অৰ্থাৎ কি বিঘিনী দেও, অপায় মংগলৰ দেৱতা। এই বিভিন্নজনৰ পূজা পাতিছোঁ, বিঘিনী দেওক যদি চাকিখন নিদিওঁ তেওঁ বিঘিনী ঘটাব বুলি আমি সেই বিঘিনী দেওকো চাকিখন দিওঁ। শেষত এখন চাকি আমি বহাই দিলোঁ, সেইখনে হ'ল চাউলুং চুকাফা। অৰ্থাৎ চাউলুং চুকাফাই যদি 1228 খ্ৰীষ্টাব্দত আহি ইয়াতে থিতাপি নল'লেহেঁতেন তেতিয়াহ'লে আজি প্ৰজন্মৰ নাতিপুতি ইয়াতে বহি আশীৰ্বাদ ল'বলৈ নাপালেহেঁতেন। তাৰ কাৰণে সেই চুকাফা দেৱক আমি এখন চাকি দিওঁ। এইধৰণে 1990 চনৰ পৰা এতিয়ালৈকে যিমানবিলাক আমি মাংগলিক কৰ্ম কৰিছোঁ, সেই মাংগলিক কৰ্মৰ দ্বাৰাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানজন আহিছে, যাক যি লাগে প্ৰত্যেকেই ইয়াৰ পৰা পৰিত্ৰাণ পাইছে। মই চাওঁ প্ৰশান্ত ভগত।